নমস্কাৰ চিত্ৰাছ ট্ৰেডিশনেল কালেকশনৰ আজিৰ ভিডিঅ'টিলৈ আপোনালোকক স্বাগতম জনাইছো। আজি প্ৰথমে মই আপোনালোকক হোৱাইট কালাৰ গাড়ী দিয়া এটা জোৰা দেখাওঁ। এটো আহিব, এটো হ'ব হোৱাইট কালাৰৰ ওপৰত ৰেড কালাৰ আৰু গোল্ডেন গুণাৰে কাম কৰা হৈছে। এয়া এটো এয়া আহিব চাদৰৰ আচল ভাগ এনেকৈ থাকিব। চাদৰৰ আচল ভাগত এনেকৈ ৰেড কালাৰ দীঘল দীঘলকৈ এনেকৈ কাম কৰা হৈছে আৰু তলত এনেকৈ গোল্ডেন গুণা আৰু ৰেড কালাৰৰ কাম কৰা হৈছে। এয়া খুব মৰম লগা ধুনীয়া এযোৰ কাপোৰ হয়। যেহেতু গাড়ী দিয়া জোৰা হয়, গাড়ী দিয়া জোৰাবিলাক এনেও খুব পছন্দ কৰে আপোনালোকে। আমাৰ যেতিয়া গাড়ী দিয়া জোৰা আহে আমাৰ ষ্টক লগে লগে শেষ হৈ যায়। এয়া এনেকৈ গোটেই গাটোত চাদৰখনৰ এনেকৈ গাটোত এনেকৈ গোল্ডেন গুণা আৰু ৰেড কালাৰ সূতাৰ এনেকৈ বুটাবিলাক থাকিব। খুব ঘন ঘনকৈ বুটাবিলাক আছে। খুব ধুনীয়া লাগিছে কাপোৰযোৰ দেখিবলৈ। যেতিয়া পাৰি লগাই ৰেডি কৰি লোৱা হ'ব কাপোৰযোৰ তেতিয়া আৰু ধুনীয়া লাগিব। এয়া চাদৰৰ সাইড পাৰিকেইটা দেখুৱাই দিছোঁ। এইকেইটা আহিব ইয়াৰ চাদৰৰ সাইড পাৰিকেইটা খুব মৰম লাগিছে। সৰু সৰু এনেকৈ বুটাৰ ডিজাইনত কৰি দিছে পাৰিটো। মেখেলাখন দেখুৱাই দিছোঁ। ইয়াৰ মেখেলাখনতো চাদৰৰ আঁচলৰ যিটো ডিজাইন আছে সেই ডিজাইনটোৱে কৰা হৈছে। এয়া এনেকৈ তললৈ এনেকৈ ডাঙৰকৈ এইবিলাক গোল্ডেন আৰু ৰেড কালাৰ সূতাৰ এই কামটো থাকিব আৰু ওপৰলৈ দীঘল দীঘলকৈ এনেকৈ লতা ডিজাইনত কাম কৰা হৈছে। খুব ধুনীয়া লাগিছে ডিজাইনটো। এনেকৈ গাড়ী দিয়া জোৰা ইয়াৰ একেবাৰে ল' কোৱালিটিৰ এটাও আহে, যিটো কমটি প্ৰাইজতে আহে। এইটো নহয়, সেইটোৰ ফুলবিলাক দেখিবলৈ এইবিলাক প্ৰিণ্ট কৰা যেন লাগে, কিন্তু এইটো নহয়, এইটো সূতাৰে কাম কৰি দিয়া হৈছে। এইটো একেবাৰে সূতাৰে কৰা হৈছে কামবিলাক, আপোনালোকে ধৰিব পাৰিছে নাই। যিটো মানে কমটি প্ৰাইজত আহে সেইটো হয় ইয়াৰ এইবিলাক প্ৰিণ্ট কৰা যেন লাগে দেখিবলৈ। এইখন হ'ব মেখেলাখন। এয়া মেখেলাখন। এয়া এখন হ'ব মেখেলাখন। ব্লাউজ পিচটো দেখুৱাই দিওঁ আপোনালোকক। ব্লাউজ পিচটো খুব ধুনীয়া লাগিছে। গোটেই গাত তেনেকৈ ৰেড কালাৰ আৰু গোল্ডেন কালাৰ বুটা দিয়া হৈছে। এইটো হ'ব ব্লাউজ পিচটো। এইটো ব্লাউজ পিচ আৰু এই কাপোৰযোৰৰ প্ৰাইচ হ'ব কেৱল 1050 ৰুপিজ। 1050 ৰুপিজত আপোনালোকে এযোৰ ধুনীয়া গাড়ী দিয়া জোৰা আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। এতিয়া মই দেখুৱাব লৈছোঁ আপোনালোকক ছুপাৰ কটনৰ কেইটামান জোৰা। ছুপাৰ কটনৰ জোৰা আপোনালোকে খুবেই পচন্দ কৰিছে। আপোনালোকে যিমানেই সংগ্ৰহ কৰিছে প্ৰত্যেকে আমাক জনাইছে যে খুব ভাল পাইছোঁ বুলি। এইযোৰ লেভেণ্ডাৰ কালাৰত আছে। এয়া এইখন হ'ব চাদৰখন। গোল্ডেন গুণা আৰু চিলভাৰ গুণাৰ কাম আছে। ওচৰৰ পৰা দেখুৱাই দিওঁ, ধৰিব পাৰিছেনে। এইটো খুব মিহিকৈ কামবিলাক কৰা হৈছে। এয়া আৰু এনেকৈ ওপৰলৈ বুটা আছে। চাদৰখন এনেকৈ ওপৰলৈ বুটাবিলাক আছে। এয়া গাত এনেকৈ বুটাবিলাক থাকিব। চিলভাৰ আৰু গোল্ডেন গুণাৰ এই বুটাবিলাক গাত পৰিব। আঁচলৰ ডিজাইনটো এইটো আহিব। এইটো আহিব আঁচলৰ ডিজাইনটো। ডাঙৰকৈ এনেকৈ গুণাৰে কাম কৰি দিয়া হৈছে। চাদৰৰ সাইড পাৰিকেইটা দেখুৱাই দিওঁ। এইকেইটা আহিব চাদৰৰ সাইড পাৰি। এয়া আহিব চাদৰৰ সাইড পাৰিকেইটা এনেকৈ আহি যাব। এয়া
এখন আহিব মেখেলাখন, এখন মেখেলাখন আহিব। এইটো আহিব ব্লাউজ পিচটো। ব্লাউজ পিচটো এনেকৈ ফুল বডিত কাম থাকিব, বুটাবিলাক থাকিব আৰু এটা পাৰি আহিব। এইটো আহিব ব্লাউজৰ। আৰু এই কাপোৰযোৰ প্ৰাইচ হ'ব অনলি 1200। 1200 ৰুপিছত আপোনালোকে এই কাপোৰযোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। ইয়াৰ আৰু এটা কালাৰ আছে, মই দেখুৱাই দিওঁ আপোনালোকক। এইটো আছে খুব ধুনীয়া এটা কালাৰ, বেবি পিংক কালাৰত আছে এইটো। ইয়াৰ তলৰ ডিজাইনটো এনেকৈ আহিব, আঁচলৰ ডিজাইনটো চাদৰৰ। এইটো কেৱল গোল্ডেন গুণা আৰু চিলভাৰ গুণাৰ কাম কৰা হৈছে। এয়া এনেকৈ ডাঙৰকৈ বুটা থাকিব, ডাঙৰ ডাঙৰকৈ গাত এনেকৈ বুটাবিলাক থাকিব। খুব ঘনকৈ আৰু এইবিলাক বুটাবিলাক থাকিব গাত। এয়া এই বুটাৰ ডিজাইনটো খুব ধুনীয়া লাগিছে, এইটো ডিজাইন। এয়া আহিব চাদৰৰ আঁচলত এনেকৈ এই ডিজাইনটো আহিব। আৰু ইয়াৰ সাইড পাৰিকেইটা খুব ধুনীয়া হয়। এইকেইটা আহিব চাদৰৰ সাইড পাৰি। এইকেইটা চাদৰৰ সাইড পাৰিকেইটা খুব মৰম লাগিছে। এইকেইটা আহিব চাদৰৰ সাইড পাৰি। এখন মেখেলাখন, এখন হ'ব ইয়াৰ মেখেলাখন। মেখেলাখন এইখন আহিব। আঁচল অলপ মেলি দেখুৱাইছোঁ, লাগি আছে যিহেতু। এইটো এনেকৈ মেখেলাখন আহিব। এইটো তলৰ মেখেলাৰ তলৰ কামটো খুব মৰম লাগিছে, একদম মিহিকৈ কামবিলাক কৰা হৈছে। এয়া ইয়াৰ কামবিলাক খুব ধুনীয়াকৈ জিলিকি আছে, খুব ধুনীয়া হয় কাপোৰযোৰ। আৰু ইয়াৰ ব্লাউজ পিচটো চিম্পল আহিব, মাত্ৰ এটা পাৰি আহিব। এইটো আহিব ব্লাউজ পিচটো। ব্লাউজ পিচটো চিম্পল হ'ব আৰু এই পাৰিটো কিন্তু ব্লাউজ পিচত আহিব। এইটো আপোনালোকে হেণ্ডত ব্যৱহাৰ কৰিব পাৰিব। এই পাৰিটো আহিব ব্লাউজ পিচত। আৰু এই কাপোৰযোৰৰ প্ৰাইচ হ'ব 1200। 1200ত আপোনালোকে ছুপাৰ কটনৰ গুণাৰ কাম থকা খুব ধুনীয়া আৰু খুব কোমল আমল এযোৰ কাপোৰ হয়, লাইট ৱেইট হয়। আপোনালোকে পিন্ধি খুব আৰাম পাব। আপোনালোকে আমাৰ পৰা এই কাপোৰযোৰ সংগ্ৰহ কৰিবলৈ হ'লে স্ক্ৰীনশ্বট মাৰিব আৰু আমাক যোগাযোগ কৰিব। এইবাৰ মই আপোনালোকক নুনি কাপোৰ দেখুৱাওঁ। মেচিন মেড নুনি হয়, যিটো আমাৰ পাৱাৰ লুমৰ নুনি হয়, সেইটো হয়। যিহেতু হেণ্ডমেড নুনি এতিয়া প্ৰাইচ যথেষ্ট বেছি হৈ গ'ল, আৰু বহুতেই মানে মোক যিটো পাৱাৰ লুমৰ নুনি বিচাৰি আছিল, গতিকে মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ। এইটো আহিব লাইট লেভেণ্ডাৰ কালাৰৰ। এখন হ'ব চাদৰখন। চাদৰ আঁচলৰ লগত এনেকৈ গল্ডেন গুণা ৱৰ্ক আছে। এইটো ডাঙৰকৈ গল্ডেন গুণা ৱৰ্কটো আছে। আৰু মাজভাগত এনেকৈ ৰেড কালাৰ, ব্লু কালাৰ সূতাৰে মীনা কৰি দিয়া হৈছে। এয়া খুব মিহিকৈ ৱৰ্কবিলাক কৰা হৈছে, খুব ধুনীয়া হয় কাপোৰযোৰ। আৰু কাপোৰযোৰৰ মাজভাগটো এইটো এনেকৈ থাকিব। এনেকৈ গোটেই গাটোত বুটা আছে, গল্ডেন গুণা, ৰেড, হোৱাইট আৰু ব্লু কালাৰৰ সূতাৰে বুটা কৰি দিয়া হৈছে কাপোৰযোৰত। এয়া এইখন হ'ব চাদৰখন। আৰু চাদৰ সাইড পাৰিকেইটা দেখুৱাই দিছোঁ আপোনালোকক। এইকেইটা চাদৰ সাইড পাৰি আহিব, গল্ডেন গুণা ৱৰ্ক আছে, লগত এনেকৈ মীনা কৰি দিয়া হৈছে। এইটো ব্লেক নহয়, এইটো ব্লু হয়। যিটো ৰয়েল ব্লু হয়, ৰয়েল ব্লু সূতাৰে কাম কৰা হৈছে আৰু ৰেড কালাৰৰ সূতাৰে মীনা কৰি দিয়া হৈছে। এয়া ধুনীয়া এযোৰ কাপোৰ হয়। আপোনালোকে বিয়া পাৰ্টি সেইবিলাকলৈ ব্যৱহাৰ কৰিব পাৰিব।
এইখন আহিব মেখেলাখন এইখন মেখেলাখন এনেকৈ আহিব এইটো গোল্ডেন এই কামটো থাকিব এইটো চাদৰৰ আঁচলত থকা কামটো আৰু এনেকৈ ওপৰলৈ বুটা থাকিব এয়া এইখন আহিব মেখেলাখন ব্লাউজ পিসটো দেখুৱাই দিছোঁ এইটো আহিব ব্লাউজ পিসটো এনেকৈ ওয়ার্ক থাকিব এয়া ব্লাউজ পিসটো খুব ঘনকৈ এনেকৈ ওয়ার্ক বিলাক আছে আৰু এই পাৰি এটা আহি যাব এইটো পাৰিটো আহিব ব্লাউজত এয়া খুব মৰম লাগিছে কাপোৰযোৰ দেখিবলৈ যেহেতু ইয়াৰ কালাৰটো খুব পাতল হয় আৰু নুনি কাপোৰৰ কালাৰনো খুব পাতলে থাকে আৰু ধৰক কাপোৰযোৰ কেনেকুৱা থাকে আপোনালোকে গম পাইছে নুনিৰ কাপোৰ কেনেকুৱা হ'ব পাৰে পাৱাৰলুম নুনি হয় আপোনালোকে যদি সংগ্ৰহ কৰিব বিচাৰে তেন্তে এই কাপোৰযোৰ 1300ত আমাৰ পৰা আপোনালোকে সংগ্ৰহ কৰিব পাৰিব যদিহে আপোনালোকৰ পছন্দ হৈছে স্ক্ৰিনশ্বট ল'ব আৰু আমাক যোগাযোগ কৰিব আৰু এই কাপোৰযোৰ প্ৰাইচ হ'ব 1300 যেহেতু এতিয়া বিয়াৰ বতৰ হয় গতিকে আপোনালোকক কেইটামান মিক্স পাটৰ হেভি জোৰা দেখুৱাওঁ খুব হেভি হয় জোৰাকেইটা আপোনালোকে বিয়াৰ পাৰ্টি আদিবিলাকলৈ খুব ভালদৰে পিন্ধি যাব পাৰিব একেবাৰে পাৰ্টি ওৱেৰ কালেকশ্যন হয় এইখন হ'ব চাদৰখন এয়া চাদৰৰ আঁচল ভাগটো এনেকৈ থাকিব এয়া খুব মিহিকৈ কামবিলাক কৰা হৈছে এই কাপোৰযোৰ কালাৰটো হ'ব লাইট পিংক টাইপৰ হয় ঠিক মানে বাদামী কালাৰটো হ'ব খুব মৰম লাগিছে কাপোৰযোৰ আৰু কাপোৰযোৰৰ কালাৰ যিটো সেইটো কালাৰ গুণাৰে আকৌ ইয়াত কাম কৰা হৈছে ওয়াৰ্কবিলাক দেখিছেনে আপোনালোকে এইটো কেমেৰাত ইমান ধৰিব নোৱাৰিলেও ৰিয়েলত ধৰিব পাৰিব খুব ধুনীয়া লাগিছে কাপোৰযোৰ সাংঘাতিক এযোৰ মৰম লগা ধুনীয়া কাপোৰ হয় গোটেই গাটোত এনেকৈ হেভি ফুল থাকিব গোটেই গাটোতে এনেকৈ ফুলবিলাক আছে এয়া দুখন সৰু সৰু পাত ডিজাইনৰ ওয়াৰ্কবিলাক কৰা হৈছে আৰু চাদৰৰ আঁচল ভাগটো খুব মৰম লগা হয় একেবাৰে মিহিকৈ কামবিলাক কৰিছে এয়া আৰু এনেকৈ আঁচল ভাগৰ অলপ ওপৰত এনেকৈ এইটো ডিজাইন থাকিব এয়া লগতে চাদৰৰ সাইড পাৰিকেইটা দেখুৱাই দিওঁ আপোনালোকক চাদৰৰ সাইড পাৰিকেইটা আহিব এইকেইটা আহিব চাদৰৰ সাইড পাৰি খুব ধুনীয়া লাগিছে কাপোৰযোৰ একেবাৰে হেভি কালেকশ্যন হয় আপোনালোকে পাৰ্টি বিয়া আদিবিলাকলৈ খুব ভালদৰে পিন্ধি যাব পাৰিব খুব মৰম লাগিব কাপোৰযোৰ দেখিও আপোনালোকে পিন্ধিও খুব আৰাম পাব খুব কমফৰ্টেবল হয় কাপোৰযোৰ যদিও বহুত ফুল আছে কিন্তু কাপোৰযোৰ একেবাৰে লাইট ৱেইটৰ হয় আপোনালোকে পিন্ধি খুব ভাল পাব তাতে টপ কোৱালিটিৰ যিটো মিক্স পাট হয় সেইটো হয় ইয়াৰ মেখেলাখন দেখুৱাই দিওঁ আৰু কাপোৰযোৰ কালাৰটো খুব মৰম লগা হয় এইখন আহিব মেখেলাখন এই ধৰণে থাকিব এয়া এই ধৰণে মেখেলাখন থাকিব এতিয়া ব্লাউজ পিসটো দেখুৱাই দিওঁ ইয়াৰ মেখেলাৰ লগতে ব্লাউজ পিসটো আছে দেখুৱাই দিছোঁ ব্লাউজ পিসটো তেনেকৈ হেণ্ডত এই পাৰিটো আহি যাব এইটো বাকী ব্লাউজটো এনেকৈ প্লেন হ'ব মাত্ৰ এই ওয়াৰ্কটো ব্লাউজৰ হেণ্ডত পৰিব খুব ধুনীয়া লাগিব যেতিয়া আপোনালোকে ব্লাউজটো ৰেডি কৰি ল'ব কাপোৰযোৰ খুব ধুনীয়া লাগিছে আপোনালোকে ল'ম বুলি ভাবিলে যদিহে আপোনালোকৰ পছন্দ হৈছে কাপোৰযোৰ এটা স্ক্ৰীনশ্বট ল'ব আৰু স্ক্ৰীনশ্বটটো আমালৈ পঠিয়াব আৰু এই কাপোৰযোৰ প্ৰাইচ হ'ব অনলি 2050 rupees আপোনালোকে 2050 rupeesত এযোৰ হেভি মিক্স পাটৰ কাপোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ইয়াৰ আৰু এটা সেম কালাৰত আছে ডিজাইনটো ফুলৰ ডিজাইনটো অলপ বেলেগ হ'ব দেখুৱাই দিওঁ আপোনালোকক এযোৰ ডিজাইনটো খুব ভাল লাগিছে এয়া আহিব চাদৰৰ আঁচল ভাগ এনেকৈ এইখন হ'ব চাদৰখন এয়া চাদৰৰ আঁচল ভাগ এনেকৈ আহিব গোটেই গাতে ঘনকৈ
ঘনকৈ খুব ঘনকৈ মিহি মিহিকৈ ৱৰ্কবিলাক কৰা হৈছে এয়া গোটেই গাত এনেকৈ ৱৰ্কবিলাক থাকিব এয়া খুব মৰম লাগিছে দেখিছেনে কাপোৰযোৰৰ কালাৰ যিটো কালাৰ সেইটো কালাৰ গুণাৰে ইয়াত কাম কৰা হৈছে আৰু লগতে সিলভাৰ গুণা কৰা হৈছে মাজত যিবিলাক সৰু সৰুকৈ দেখিছে আপোনালোকে হোৱাইট কালাৰ এইবিলাক সিলভাৰ গুণা হয় খুব ধুনীয়া লগা এযোৰ কাপোৰ হয় খুব মৰম লাগিছে কাপোৰযোৰ ইয়াৰ চাদৰৰ সাইড পাৰিকেইটা দেখাই দিওঁ এইকেইটা আহিব ইয়াৰ সাইড পাৰিকেইটা খুব ধুনীয়া লাগিছে এয়া আৰু এই কালাৰটো খুব ধুনীয়া হয় যিকোনো স্কিন টোনৰ মানুহলৈ এই কাপোৰযোৰে শুৱাই তুলিব ইয়াৰ মেখেলাখন মই দেখুৱাই দিওঁ মেখেলাখন আহিব এনেকৈ এইটো চাদৰৰ আচল ভাগৰ যিটো ডিজাইন সেইটো ডিজাইনে মেখেলাখনৰ তল ভাগত থাকিব আৰু এনেকৈ ওপৰলৈ এই মিহি ফুলবিলাক থাকিব এনেকৈ আহিব মেখেলাখন আৰু ইয়াৰ ব্লাউজ পিচটো কিন্তু খুব ধুনীয়া হয় ব্লাউজ পিচটো দেখুৱাই দিওঁ ব্লাউজ পিচটো গাত এনেকৈ সৰু সৰুকৈ বুটাবিলাক থাকিব আৰু লগতে এটা পাৰি থাকিব এই পাৰিটো ব্লাউজ পিচত আহিব আৰু এনেকৈ গাটোত ৱৰ্ক থাকিব খুব ধুনীয়া লাগিছে ব্লাউজ পিচটো খুব মৰম লাগিছে এখন মেখেলাখন ৱৰ্কবিলাক আপোনালোকে ইমান কেমেৰাত হয়তো ধৰিব নোৱাৰিব যিহেতু কাপোৰযোৰৰ যিটো কালাৰ সেইটো কালাৰে কামবিলাক কৰা হৈছে এইটো ৰিয়েলত কিন্তু কাপোৰযোৰ সাংঘাতিক ধুনীয়া লাগিছে আপোনালোকে যেতিয়া ল'ব তেতিয়া আপোনালোকে অনুভৱ কৰিব কাপোৰযোৰ কিমান ধুনীয়া আৰু কিমান মৰম লগা এযোৰ কাপোৰ হয় আৰু এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব আমাৰ পৰা 2050 ৰুপিছত আজি বেছি হেভি সেটে মই লৈ আহিছোঁ কিয়নো এতিয়া বিয়াৰ বতৰ হয় আৰু এইটো এটা কালাৰ আছে ইয়াৰ এইটো দেখুৱাই দিওঁ আপোনালোকক এখন আহিব চাদৰখন এইটো চাদৰৰ আচল ভাগ এনেকৈ থাকিব ইয়াৰ চাদৰৰ আচল ভাগ এই কাপোৰযোৰ ঠিক একেই হয় মানে যিটো কাপোৰযোৰ কালাৰ হয় সেই কালাৰৰ গুণাৰে কাপোৰযোৰত আকৌ কাম কৰা হৈছে আৰু মাজত এইবিলাক সৰুকৈ সিলভাৰ গুণাৰ কাম আছে এয়া চাদৰখনৰ গোটেই গাত এনেকৈ ডাঙৰ ডাঙৰকৈ এনেকৈ থাকিব এয়া এইটো আচল ভাগটো এনেকৈ আহিব খুব ধুনীয়া লাগিছে নহয়নে কাপোৰযোৰ সাংঘাতিক মৰম লগা কাপোৰ হয় মেখেলাখন দেখুৱাই দিওঁ এখন আহিব মেখেলাখন এয়া মেখেলাখন তলত এনেকৈ থাকিব আৰু ওপৰলৈ এনেকৈ বুটাবিলাক থাকিব ডাঙৰ ডাঙৰকৈ এখন মেখেলা এইটো আহিব ব্লাউজ পিচত এনেকৈ এটা ডাঙৰকৈ পাৰি থাকিব স্লিভছত এয়া ব্লাউজ পিচটো প্লেন হ'ব আৰু এইকেইটা আহিব চাদৰৰ সাইড পাৰি খুব ধুনীয়া লাগিছে এইকেইটা আহিব চাদৰৰ সাইড পাৰি খুব ধুনীয়া লাগিছে কাপোৰযোৰ আপোনালোকে ল'ম বুলি ভাবিলে কাপোৰযোৰ স্ক্ৰীনশ্বট এটা মাৰিব আৰু আমাক কণ্টেক্ট কৰিব আৰু কাপোৰযোৰ প্ৰাইচ হ'ব 2050 ৰুপিজ 2050 ৰুপিজত আজি আপোনালোকে এইসমূহ ধুনীয়া হেভি কালেকশ্যনৰ কাপোৰ মিক্স পাটৰ খুব ধুনীয়া কালেকশ্যন হয় আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু এটা জোৰা দেখুৱাওঁ মিক্স পাটৰে হয় এইটো খুব ধুনীয়া এটা জোৰা হয় গছা ডিজাইন কৰা হৈছে খুব ধুনীয়া লাগিছে কাপোৰযোৰ
কিন্তু কেমেৰাত ইমান ধুনীয়া লগা নাই, মানে কেমেৰাত আপোনালোকে ইমান ধৰিব পৰা নাই। ইয়াৰ যিটো শাইনিং আছে ন কাপোৰযোৰ, সেই শাইনিংটো কেমেৰাত অহা নাই। ইয়াৰ ৰিয়েলত কিন্তু খুব ধুনীয়া হয়। এইটো আহিব চাদৰৰ আঁচলৰ ডিজাইনটো, এনেকৈ গছা ডিজাইন কৰা হৈছে। এইটো চাদৰৰ আঁচল আহিব। এইটো চাদৰৰ আঁচলটো এনেকৈ আহিব। এয়া আৰু গাত এনেকৈ বুটাবিলাক থাকিব, মিহিকৈ খুব ঘনকৈ বুটাবিলাক থাকিব। ঘি কালাৰৰ কাপোৰ হয়, খুব ধুনীয়া লাগিছে কাপোৰযোৰ। এইবিলাক বুটাবিলাক এনেকৈ আহিব। কালাৰ গুণা আৰু চিলভাৰ গুণাৰে কাম কৰা হৈছে। খুব ধুনীয়া লাগিছে কাপোৰযোৰ। ইয়াৰ কাপোৰযোৰ যিটো শাইনিং হয় সেইটো কেমেৰাত ইমান ধৰিব পৰা নাই, কিন্তু ৰিয়েলত আপোনালোকে যেতিয়া ল'ব কাপোৰযোৰ তেতিয়া গম পাব ইমান খুবেই ধুনীয়া এযোৰ কাপোৰ হয়। এইটো আহিব চাদৰৰ চাইড পাৰি। এইকেইটা চাদৰৰ চাইড পাৰি আহিব। চাইড পাৰিকেইটাও খুব মিহিকৈ কাম কৰা হৈছে, গতিকে খুব ধুনীয়া লাগিছে। ইয়াৰ চাদৰৰ চাইড পাৰি এনেকৈ আহিব। এইখন আহিব মেখেলাখন। আজি যিমানবিলাক মিক্স পাত আনিছোঁ প্ৰত্যেকটোৱেই হেভি কালেকশ্যন হয় আৰু প্ৰত্যেকটোৱে এটা এটা ইউনিক পিচ হয়। এয়া মেখেলাখনৰ তলভাগত এনেকৈ থাকিব। চাদৰৰ যিটো আঁচলৰ ডিজাইন সেইটোৱে থাকিব মেখেলাখনতো। প্ৰত্যেকযোৰ কাপোৰে এটা এটা ইউনিক পিচ হয়। মেখেলাখন এনেকৈ ওপৰলৈ এইকেইটা বুটা থাকিব, তললৈ এনেকৈ এই ডিজাইনটো থাকিব। আৰু ইয়াৰ ব্লাউজ পিচটো খুব ধুনীয়া হয়। ব্লাউজ পিচটো এনেকৈ প্লেইন হ'ব, কিন্তু হেণ্ডত এই পাৰিটো ডাঙৰকৈ দিয়া হৈছে। হেণ্ডৰ এই ৱৰ্কটো খুব ডাঙৰকৈ কৰি দিয়া হৈছে। আপোনালোকৰ গোটেই হেণ্ডত পৰিব। খুব ধুনীয়া লাগিছে কাপোৰযোৰ, সাংঘাতিক মৰম লাগিছে এই কাপোৰযোৰ দেখিবলৈ। যিহেতু ইয়াৰ শাইনিংটো খুব ধুনীয়া হয়, খুব ভাল লাগিছে। এয়া কাপোৰযোৰৰ যিটো সৌন্দৰ্য, সেই সৌন্দৰ্যটো কেমেৰাত ফুটি উঠা নাই। আৰু এই কাপোৰযোৰৰ প্ৰাইচ হ'ব অনলি 2050 ৰুপিজ। 2050 ৰুপিজত আপোনালোকে এই হেভি মিক্স পাটৰ যোৰাসমূহ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু খুবেই ধুনীয়া হয়, ইয়াৰ কোৱালিটি খুব ভাল হয় কাপোৰকেইযোৰৰ। আপোনালোকৰ পচন্দ হ'লে আমাক যোগাযোগ কৰিব। খুব ধুনীয়া লগা কাপোৰ হয় এইকেইযোৰ। আপোনালোকে পাৰ্টি ৱেৰ হিচাপে এইবিলাক ব্যৱহাৰ কৰিব পাৰিব, বিয়া পাৰ্টি ৱেৰ হিচাপে। আপোনালোকে যেতিয়া এই কাপোৰসমূহ পিন্ধি যাব, নিশ্চয় আপোনালোকক মানুহে সুধিব যে ক'ৰ পৰা আপোনালোকে সংগ্ৰহ কৰিছে কাপোৰকেইযোৰ, কাৰণ খুবেই ধুনীয়া আৰু এটা এটা ইউনিক পিচ হয়। গতিকে আপোনালোকৰ যদি পচন্দ হৈছে স্ক্ৰীনশ্বট ল'ব আৰু আমাক যোগাযোগ কৰিব। আৰু এই কাপোৰসমূহৰ প্ৰাইচ হ'ব অনলি 2050 ৰুপিজ। মিক্স পাটৰ হেভি ডিজাইনৰ আৰু এটা যোৰা দেখুৱাওঁ। এইটো আহিব ডাৰ্ক পাৰ্পল কালাৰ। খুবেই ধুনীয়া এটা যোৰা হয় এইটো। যদিও এইটো পাৰ্পল কালাৰ হয়, এইটো ডুৱেল কালাৰত আহিব। ডুৱেল কালাৰ শাইনিং আছে কাপোৰযোৰত। খুব হেভি এটা যোৰা হয়, সাংঘাতিক ধুনীয়া এটা যোৰা হয়। একেবাৰে পাৰ্টি ৱেৰ কালেকশ্যন হয়। গোটেই গাটোত এনেকৈ পুৰা হেভি আৰু পুৰা ঘনকৈ কাম আছে। এয়া গোটেই গাটোতে এনেকৈ কামবিলাক আছে, খুব ঘনকৈ আছে। যিহেতু হেভি কালেকশ্যন হয় আৰু যিটো কাপোৰযোৰৰ কালাৰ হয় পাৰ্পল কালাৰ, তাৰ গুণাটো পাৰ্পল কালাৰ গুণাৰে কাম কৰা হৈছে আৰু মাজৰ এইবিলাক চিলভাৰ গুণাৰে কাম কৰি দিয়া হৈছে। গোটেই গাটোত এনেকৈ চিলভাৰ গুণা আৰু পাৰ্পল গুণাবিলাক ধুনীয়াকৈ জিলিকি আছে।
আঁচলৰ ডিজাইনটো আহিব এনেকৈ এইটো আহিব আঁচলৰ ডিজাইনটো খুব ধুনীয়া লাগিছে কাপোৰযোৰ তাতে ডুৱেল কালাৰ শাইনিং থাকিলে এনেও খুব ভাল লাগে কাপোৰবিলাক এইকেইটা আহিব সাইড পাৰি চাদৰৰ সাইড পাৰিকেইটা আহিব এইকেইটা যেহেতু কালাৰ গুণাৰে কাম কৰা হৈছে গতিকে কেমেৰাত ইমান ধৰিব নোৱাৰিব কিন্তু ৰিয়েলত বহুত ভাল লাগিছে কাপোৰযোৰ মেখেলাখন আহিব এইখন মেখেলাখনৰ তলত এনেকৈ থাকিব ডিজাইনটো আৰু এইটো ওপৰলৈ এনেকৈ বুটাবিলাক থাকিব মিহিকৈ ব্লাউজ পিচটো দেখুৱাই দিওঁ ব্লাউজ পিচটো খুব ধুনীয়া হয় ইয়াৰ ব্লাউজ পিচটোৰ একেবাৰে মিহিকৈ বুটাবিলাক দিয়া হৈছে সৰু সৰু বিন্দি বুটা দিয়া হৈছে এয়া এনেকৈ পাৰি এটাও দিয়া হৈছে লগত আৰু এনেকৈ সৰু সৰু বিন্দি বুটা দিয়া হৈছে আহল বহল এযোৰ খুব ধুনীয়া আহল বহল এযোৰ কাপোৰ হয় ইয়াৰ ব্লাউজ পিচটো যথেষ্ট ডাঙৰ হয় খুব ধুনীয়া এযোৰ খুব মৰম লগা কাপোৰ হয় আপোনালোকে যদি লম বুলি ভাবিছে আপোনালোকৰ যদি পছন্দ হৈছে তেন্তে কাপোৰযোৰ স্ক্ৰীনশ্বট এটা ল'ব আৰু আমালৈ যোগাযোগ কৰিব আৰু এই কাপোৰযোৰ প্ৰাইচ হ'ব অনলি 2050 rupees 2050 rupeesত আপোনালোকে মিক্স পাটৰ প্ৰিমিয়াম কোৱালিটিৰ মিক্স পাট হয় এইটো যিটো আপোনালোকৰ 1600-1800 তেনেকুৱাত আহে সেইটো মিক্স পাট নহয় এইটো বহুত ভাল কোৱালিটিৰ মিক্স পাট হয় তো আপোনালোকে এই কাপোৰযোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব অনলি 2050 rupeesত এটা হেভি কালেকশ্যন হয় পাৰ্টি ওৱেৰ কালেকশ্যন আপোনালোকে 2050 rupeesত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব মিক্স পাটৰ এটা হেণ্ডমেডৰ ছেট দেখুৱাওঁ খুব ধুনীয়া লাগিছে কাপোৰযোৰ আপোনালোকক দেখুৱাবলৈ পাই মোৰ ভাল লাগিছে এইযোৰ হ'ব কাপোৰযোৰ এয়া চাদৰ আচল ভাগটো এই কালাৰটোত থাকিব অৰেঞ্জ কালাৰ আৰু চাদৰখনৰ গোটেই কাপোৰযোৰত কেৱল গোল্ডেন গুণা ৱৰ্ক কৰা হৈছে এইটো হ'ব আচলটো এয়া আচলটো একেবাৰে তল ভাগত এনেকৈ এইটো অৰেঞ্জ কালাৰটো থাকিব আৰু মাছ ভাগত এই কালাৰটো থাকিব খুব মৰম লগা এটা কালাৰ হয় এবাৰে কাপোৰযোৰ আৰু খুব লাইট ৱেইটৰ হয় আৰু গোটেই কাপোৰযোৰ এনেকৈ ডাঙৰ ডাঙৰকৈ এই গছ ডিজাইনৰ এই বুটাটো কৰি দিয়া হৈছে এয়া গোল্ডেন গুণাৰে কৰা হৈছে গোটেই কাপোৰযোৰৰ কামবিলাক কেৱল গোল্ডেন গুণা হয় আৰু লগতেটো অৰেঞ্জ কালাৰৰ মিনা কৰি দিয়া হৈছে আৰু তেনেকৈ বুটাখিনি দিয়াৰ পাছত পুনৰ আকৌ এনেকৈ এইটো ডিজাইন কৰি দিয়া হৈছে মাজভাগত এনেকৈ ডিজাইন কৰি দিয়া হৈছে আৰু এইটো ইয়াত আপোনালোকৰ এইটো ডাঙৰকৈ এইটো ডিজাইন কৰি দিয়া হৈছে এয়া খুব ধুনীয়া লাগিছে কাপোৰযোৰ খুব মৰম লগা এটা কালাৰ হয় আৰু ইয়াৰ ডিজাইনটো খুব ধুনীয়া হয় একেবাৰে কোমল হয় কাপোৰযোৰ আৰু খুব লাইট ৱেইট হয় আপোনালোকে পিন্ধি খুব ভাল পাব আৰু দেখিবলৈও খুব সাংঘাতিক এযোৰ ধুনীয়া লাগিছে খুব ধুনীয়া বুলি নকওঁ মই কাপোৰযোৰ সাংঘাতিক এযোৰ ধুনীয়া কাপোৰ হয় আৰু তাতে আপোনালোকে জানেই মিক্স পাটৰ হেণ্ডমেড কাপোৰবিলাকৰ কোৱালিটি কেনেকুৱা হয় আপোনালোকে নিশ্চয় জানে খুব মৰম লগা হয় কাপোৰযোৰ দেখিবলৈও আৰু পিন্ধিবলৈও আপোনালোকে আৰাম পাব ইয়াৰ সাইড পাৰিকেইটা দেখুৱাই দিওঁ সাইড পাৰিকেইটা এনেকৈ ডাঙৰ ডাঙৰকৈ কৰা হৈছে এয়া গোল্ডেন গুণা ৱৰ্ক কৰি দিয়া হৈছে এনেকৈ অৰেঞ্জ কালাৰত আহিব চাদৰৰ সাইড পাৰিকেইটা এনেকৈ আপোনালোকৰ এইখিনি ঠাইত চাদৰৰ সাইড পাৰিটো অৰেঞ্জ কালাৰত লাগি যাব আৰু মাছ ভাগত এইটো কালাৰ থাকিব এইটো লাইট পিচ কালাৰ হ'ব এইটো পিচ পিংক তেনেকুৱা মিক্স কালাৰ হয় এইটো ইয়াৰ মেখেলাখন দেখুৱাই দিওঁ কাপোৰযোৰ সাংঘাতিক এযোৰ মৰম লগা কাপোৰ হয় যিটো হয়তো আপোনালোকে কেমেৰাত ধৰিব নোৱাৰিব পাৰে কিন্তু আপোনালোকে যেতিয়া ল'ব কাপোৰযোৰ তেতিয়া আপোনালোকে গম পাব কাপোৰযোৰ কিমান এযোৰ ধুনীয়া কাপোৰ আৰু এযোৰ কমপ্লিট পিয়ৰ পাটৰ কাপোৰৰ দৰে হয় পিয়ৰ পাটৰ কাপোৰৰ মানে কপি হয় এইটো যিটো আমাৰ কইনাৰ ছেকেণ্ড ছেট বুলি কয় ঠিক তেনেকুৱা আৰ্হিৰে বনোৱা হৈছে কাপোৰযোৰ এইখন আহিব মেখেলাখন এনেকৈ তলত এইটো অৰেঞ্জ কালাৰ এই ডিজাইনটো থাকিব যিটো চাদৰৰ আচল ভাগত আছে এই ডিজাইনটো থাকিব আৰু ওপৰলৈ এনেকৈ এইখিনিলৈকে এইটো ডিজাইন কৰা হৈছে এই ৱৰ্কটো এনেকৈ কৰি দিয়া হৈছে সাংঘাতিক ধুনীয়া এযোৰ কাপোৰ হয় আপোনালোকে নিজৰ ৱাৰ্ড্ৰবৰ কাৰণে এনেকুৱা এযোৰ কাপোৰ আমাৰ পৰা সংগ্ৰহ কৰিব বিচাৰিলে আপোনালোকে স্ক্ৰীনশ্বটটো ল'ব আৰু আমাক কণ্টেক্ট কৰিব ইয়াৰ ব্লাউজ পিচটো মই দেখুৱাই দিওঁ ব্লাউজ পিচটো আহিব ইয়াৰ অৰেঞ্জ কালাৰৰ সিম্পল হয় ব্লাউজ পিচটো
এইটো এনেকৈ প্লেন আহিব, মাত্ৰ এটা পাৰি আহিব চাদৰৰ ব্লাউজ পিছৰ। এইটো চাদৰৰ যিটো চাইড পাৰি আছে ঠিক তেনেকুৱা এটা পাৰি ব্লাউজ পিছটোত আহিব। ব্লাউজ পিছটো অৰেঞ্জ কালাৰ আহিব আৰু এয়া মেখেলাখন এনেকৈ আহিব। এইখন আহিব মেখেলাখন। এইখন মেখেলা আহিব। আৰু এই কাপোৰযোৰ আপোনালোকে ল'ম বুলি ভাবিলে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব কেৱল মাত্ৰ 4,200 টকাত। 4,200 ৰুপিজত আপোনালোকে এই কাপোৰযোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আজিলৈ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আৰু আপোনালোকে ইমান সুন্দৰকৈ আমাক কমেণ্টসমূহ দিয়ে, ইমান সুন্দৰকৈ আপোনালোকে আমাক ফোন কৰে, আপোনালোকৰ মতামতবিলাক জনায় আৰু আপোনালোকে কেনেকুৱা ধৰণৰ কাপোৰ বিচাৰে সেই বিষয়ে আমাক আপোনালোকে কয়। তো তাৰ বাবে আপোনালোকৰ সেই ফোন কলছবিলাকে, সেই মেছেজবিলাকে আমাক কাম কৰি যাবলৈ উৎসাহ আৰু প্ৰেৰণা যোগায়। গতিকে আপোনালোকৰ সেই বহুমূলীয়া সময়কণ যে আমাক দিয়ে, আপোনালোকে সেই বহুমূলীয়া সময়কণ দি আমাৰ ভিডিঅ'বিলাক আপোনালোকে চাই আমাৰ ছাবস্ক্ৰাইব কৰি ৰাখে আমাৰ চেনেলটো, আপোনালোকে আমালৈ ফোন কৰে, আপোনালোকৰ মেছেজ কৰে, সেইবিলাকেই আমাক যথেষ্ট কাম কৰাত আগ্ৰহ আৰু প্ৰেৰণা যোগায়। আৰু আপোনালোকৰ সেই বহুমূলীয়া সময়কণ আমাক দিয়াৰ বাবে আপোনালোকলৈ ধন্যবাদ। আজিলৈ ভিডিঅ'টি ইমানতে সামৰিছোঁ।